পাৰিম আগতে আছিল 6টা এটা 6টা আৰু যোগ হ'ল 6টাৰ লগত 6টা 12টা 18 এপ্ৰিল 2018 পিছত আমি অটল অমৃত অভিযানত এটা ক্যাশলেস হেলথ এসুরেন্স স্কিমলৈকে আমি ৰূপান্তৰিত কৰোঁ অৰ্থাৎ নিৰ্ধাৰিত চিকিৎসালয়ত ৰোগীসকল গৈ উপস্থিত হোৱাৰ পিছত প্ৰি অথৰাইজেশ্যনৰ ভিত্তিত তেওঁলোকক 2 লাখ টকা পৰ্যন্ত ক্যাশলেস ট্ৰিটমেন্ট আগবঢ়োৱা হয় আৰু সেই ভিত্তিত বৰ্তমানলৈকে আমি 6টা নিৰ্ধাৰিত বেমাৰ সেইটো হ'ল 1 নম্বৰ কাৰ্ডিঅলজি আৰু কাৰ্ডিওভাস্কুলাৰ সাৰ্জাৰী এটা হ'ল নিউৰলজিক্যাল কণ্ডিশ্যন 3 বাৰ্ন 4 ক্যান্সাৰ 5 কিডনি আৰু 6 নিওনেটেল ডিজিজ অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ বেমাৰ এইকেইটাক আমি সামৰি এই অটল অমৃত অভিযান ইমান দিন চলাই আছিলোঁ আৰু বৰ্তমানলৈকে এই অটল অমৃত অভিযানে 60,000 লোকক ক্যাশলেস ট্ৰিটমেন্ট দিয়াত সহায় কৰিছে so far Atal Amrit Abhijan has provided direct benefit in form of cashless treatment to 60,000 beneficiary. Number would have been more, but in the meantime Pradhan Mantri Jan Arogya Abhijan has started, so most of the BPL population got excluded from Atal Amrit Abhijan and they are getting benefit from the Pradhan Mantri Jan Arogya Abhijan. Basically Ayushman Bharat ohar karone BPL মানুহখিনি আমাৰ অটল অমৃত অভিযানৰ আউটাৰ পৰা কাৰ্যত আঁতৰি যায় গতিকে নিম্ন মধ্যবিত্ত পৰিয়ালখিনিয়ে অটল অমৃত অভিযানৰ আউটাত থাকি যায় সো ইন স্পাইট অফ দ্যাট এতিয়ালৈকে আমি 60,000 পৰিয়ালক বা 60,000 ব্যক্তিক আমি অটল অমৃত অভিযানৰ সুবিধা দিব সক্ষম হৈছো আৰু আজি দিনটোলৈকে 140 কোটি টকাৰ বেনিফিট এই 60,000 মানুহে চৰকাৰৰ পৰা পাব সক্ষম হৈছে that means total expenditure on Atal Amrit Abhijan so far is 140 crores আৰু it has given benefit to 60,000 beneficiary আৰু তাৰ লগত যদি অকনমান আমি ডাটাটো আৰু অলপ ডাইসেক্ট কৰো তেতিয়া আমি দেখা পাম যে ক্যান্সাৰ 27,000 ৰোগী 27,424 গৰাকী ক্যান্সাৰ ৰোগীয়ে এই অটল অমৃত অভিযানৰ পৰা ডাইৰেক্টলি বেনিফিট লবলৈ সক্ষম হৈছে উইদিন দ্য জাস্ট স্প্যান অফ 18 মান্থস আৰু যদি কিডনিৰ ক্ষেত্ৰত আমি চাওঁ যে 20,263 পেশেন্টে এতিয়ালৈকে অটল অমৃত অভিযানৰ বেনিফিট লবলৈ সক্ষম হৈছে আৰু এটা আমি দেখিছো যে কাৰ্ডিঅলজিৰ ক্ষেত্ৰতো বা হাৰ্ট অপাৰেশ্যন আদিৰ ক্ষেত্ৰতো 6,470 পেশেন্টে এতিয়ালৈকে বেনিফিট লব সক্ষম হৈছে সো ৰাফলি যদি 60,000 টো আমি এনালাইজ কৰো তেতিয়ালে মেজৰ বেনিফিচিয়াৰী ইজ ক্যান্সাৰ পেশেন্ট অলমোস্ট 27,000 সেকেন্ড বেনিফিচিয়াৰী ইজ কিডনি পেশেন্ট অলমোস্ট 20,000 and third beneficiary is cardiological disorder বা যেটো heart surgery cardiovascular surgery so আমাৰ 2020 চনৰ যিখন বাজেট আছিল 2021 চনৰ বাজেট যেটো আছিল তাত আমি এটা ঘোষণা কৰিছিলো যে আমি অটল অমৃত অভিযানক বিস্তাৰিত অটল অমৃত অভিযান that was one of our 18 promises যে 18টা প্ৰমিজ আমি যেটো কৰিছিলো মেজৰ প্ৰমিজ ইন দা বাজেট তাৰ ভিতৰত আমি এটা প্ৰমিস কৰিছিলো যে আমি অটল অমৃত অভিযানৰ ক্ষেত্ৰখন আৰু আমি বৃদ্ধি কৰিম মই অত্যন্ত আনন্দিত যে বাজেটত কৰা ঘোষণা মতে জুৱা পৰহি আমাৰ 19-20 চনৰ বাজেটত জুৱা পৰহি দিনাখন কেবিনেটে এই অটল অমৃত অভিযানক আৰু বিস্তাৰিত কৰাৰ কাৰণে অনুমোদন দিয়ে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আৰু আমাৰ 6টা ডিজিজ বা 6টা সিনাৰিঅত 6টা পৰিবেশত আমি অটল অমৃত অভিযানৰ কাৰ্ডখন আমি ব্যৱহাৰ কৰিব পাৰিম আগতে আছিল 6টা এটা 6টা আৰু যোগ হ'ল 6টাৰ লগত 6টা 12 কিন্তু এটা 12 বিধ এই 12 বিধৰ ভিতৰত কিমানটা বেমাৰ সোমাই আছে সেইটো আমি লাহে লাহে ক'ব পাৰিম যে আগৰ 6টাত 438 ডিজিজেস সোমাই আছিল কাৰণ হাৰ্ট বুলি ক'লেতো হাৰ্টৰ ভালভ থাকিব ব্লক থাকিব কিডনি বুলি ক'লে পাথৰ থাকিব ষ্টোন থাকিব কিডনি ট্ৰান্সপ্লান্ট থাকিব সো উইদিন দ্যাট বাট this is the generically আমি 6টা ডিজিজ আগত কভাৰ কৰিছিলো এতিয়া আমি আৰু 6টা ডিজিজ আজিৰ পৰা আমি কভাৰ কৰিম এটা হল যে যিকোনো পেশেন্ট যেতিয়া আইসিইউত থাকিব যি বেমাৰৰ লগতে ৰিলেটেড নহক কিয়
henceforth they will get benefit up to 2 lakhs rupees. কেতিয়াবা ICU 10 লাখ 20 লাখো বিল হৈ যায়, we cannot give everything, but up to 2 লাখ টকা লৈকে ICU থকা বেমাৰী সকলে এই অটল অমৃত অভিযানৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। কিছুদিন আগতে মই গুৱাহাটী মেডিকেল কলেজত গৈছিলো আৰু ICU থকা পেচেণ্টসকল আমাৰ মেডিকেলত লগভগ 2 লাখ মানে খৰচ হয়, কিন্তু এই 2 লাখ টকাৰ প্ৰয়োজনীয়তাটো বহুত আছিল, কাৰণ ঔষধ পাতি এই ধৰণৰ তেওঁলোকক বিচাৰিবৰ কাৰণে, আৰু গভৰ্ণমেণ্ট সেক্টৰত ICU 2 লাখতকৈ বেছি নাযায়গৈ খৰচ। সো প্ৰাইভেটত অলমোষ্ট অলপ বেছি যাব, কিন্তু নাও হেন্সফোৰ্ড ICU 2 লাখ টকালৈকে অটল অমৃত অভিযানৰ কাৰ্ডখন আমি ব্যৱহাৰ কৰিব পাৰিম। গভৰ্ণমেণ্ট হস্পিটালত ইমিডিয়েটলি হ'ব, বেচৰকাৰী হস্পিটালত আমি কন্ট্ৰেক্ট সাইন কৰি গৈ থাকিব লাগিব। ইট মে টেক এ মান্থছ টাইম, বাট it will be affected from government hospital 1st November. Private hospitalot agreement sign koribo lage, it takes another 30 days, but eto okhobidha ekku nai. Second hol trauma, jikono accident case hole, gari accident hok, bike accident hok, jikono accident case ot etiar pra অটল অমৃত অভিযান আমি কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিম। তৃতীয়টো হৈছে যে শিশুৰ 14 বছৰ বয়সলৈকে আগতে আছিল অকল নিঅনেটেল, তাৰমানে জন্মাৰ লগে লগে থকা শিশুখিনি, কেঁচুৱা বেসিক্যালি। এতিয়া আমি ইয়াত আগবঢ়াই দিলো শিশুলৈকে, তাৰমানে 14 বছৰৰ বয়সৰ শিশুৰ যিকোনো ক্ৰিটিকেল অপাৰেশ্যন, কাবাক যদি ইএনটিক লাগে, সে ককলিয়াৰ ইমপ্লান্ট কৰিব লাগে, কাবাক বোলে আমি হাৰ্টৰ সাৰ্জাৰী কৰিব লাগে, যিকোনো ক্ৰিটিকেলত কি ডিজিজ পৰিব আমি এখন নোটিফিকেশন দিব লাগিব, that we will do in next 3 to 4 days, but all kind of critical pediatric surgery will henceforth included in the আমাৰ অটল অমৃত অভিযান। দ্বিতীয়তে হৈছে যে বন মাৰো ট্ৰান্সপ্লান্টৰ বহুত পেচেণ্ট যায় বাহিৰত, তেওঁলোকে বন মাৰো ট্ৰান্সপ্লান্ট কৰে। আজিৰ পৰা কেন্সাৰত 2 লাখ আছিল, কিন্তু বহুত কেন্সাৰ কেছক বন মাৰোত নধৰে, সেইকাৰণে বন মেৰু ট্ৰান্সপ্লান্টৰ কাৰণে এডিশনেলি মানে 2 লাখে হ'ব, কিন্তু বন মেৰু ট্ৰান্সপ্লান্ট কৰিব লাগিলে কেন্সাৰ নহলেও বন মেৰু ট্ৰান্সপ্লান্ট কৰিলেও 2 লাখ টকা তেওঁলোকে ক্যাশলেস ট্ৰিটমেন্ট পাব। জাপানিজ এনকেফেলাইটিছ, যেটো অসমত খুব প্ৰয়োজনীয়, বহুত মানুহ ICU থাকে, সো জাপানিজ এনকেফেলাইটিছ বেমাৰৰ ট্ৰিটমেন্টৰ কাৰণে প্ৰাইভেটতে হওক মেডিকেল কলেজতে হওক এতিয়াৰ পৰা 2 লাখ টকালৈকে ক্যাশলেস ট্ৰিটমেন্টৰ সুবিধা পাব। আৰু যেই নহয় যাৰ AES একিউট এনকেফেলাইটিছ সিনড্ৰম, তাতো এই 2 লাখ টকালৈকে বেনিফিট পাব। কাৰ্যত অসমত জাপানিজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ সিনড্ৰমৰ চিকিৎসা কাৰ্যত বিনামূলীয়া হৈ যোৱা বুলি আমি ক'ব পাৰো, কাৰণ যিমান 2 লাখতকৈ ওপৰত ইউজুৱেলি ট্ৰিটমেন্ট কষ্ট নাযায়। গতিকে আজি আমাৰ কেবিনেটে পৰহি দিনাখন এইটো অনুমোদন দিয়ে, আৰু 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে ইয়াৰ অধিসূচনা জাৰি কৰিব, আৰু আপোনালোকে ৰাইজক জনালে ৰাইজে ইয়াৰ 1 নৱেম্বৰৰ পৰা সুফল লাভ কৰিব পাৰিব। ইম্পৰ্টেণ্ট কথাটো আছে কি, আজিৰ দিনত অসমৰ নতুন যিমান কেন্সাৰ পেচেণ্ট হৈছে, আইদাৰ অটল অমৃত অভিযান অৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড ব্যৱহাৰ কৰিছে, and everybody is getting some benefit, if not full benefit. I mean, if you see that in case of cancer care, everybody, বিবৰুৱা কেন্সাৰ হস্পিটাল কবাত প্ৰসেসটো অলপ স্মুথ হৈছে, অলপ কবাত টান হৈছে, কবাত হয়তো কাৰ্ডখনৰ বেনিফিট লওঁতে অলপ কষ্ট কৰিবলগীয়া হৈছে, গুৱাহাটী মেডিকেলত হয়তো কম্পাৰেটিভলি অলপ স্মুথ হৈছে, কবাত অলপ হাৰ্ড এণ্ড স্মুথ হৈছে, বাট ইন স্পাইট অফ দ্যাট এভৰি কেন্সাৰ পেচেণ্ট, কাৰণ বছৰত 30,000 কেন্সাৰ পেচেণ্ট নতুন আহে 20,000, সাৰ্ভাইভিং কেন্সাৰ পেচেণ্ট ইজ অলমোষ্ট 30,000 ইন আসাম, and we have reached 28,000 patient. That means 95% cancer patient আজি দিনত কবাত নহয় কবাত অটল অমৃত অভিযান হক বা আয়ুষ্মান ভাৰতৰ হক, দুইটা মিলাই কৰবাত নহয় কৰবাত everybody is being covered under cashless treatment. So this is a unique achievement. আৰু মই ভাবো যে আমি সাংবাদিকসকল সমাজ, মই আমাৰ একেদিন দলৰ মিটিঙতো কৈ আছো যে এনিবডি যদি কোনোবাক আমি কমপ্লেইন পাওঁ যে অটল অমৃত অভিযানৰ কাৰ্ডখন পোৱাৰ পিছতো ট্ৰিটমেন্ট পোৱা নাই, এজ এ সোসাইটি উই শুড ইমিডিয়েটলি ট্ৰাই টু ৰিয়েক্ট। কিয় এইটো চৰকাৰে ইমান ভাল সুবিধা দিছে, কিন্তু কৰবাত সৰু সৰু আমি কথা পাওঁ যে আমাৰ কাৰ্ডখন লোৱা নাই, আমাৰ কাৰ্ডখন মানা নাই। আমি যদি এজ এ হোল সোসাইটি আমি উই ষ্টাৰ্ট ৰিয়েক্টিং যে কিয় নহ'ব, চৰকাৰে এইটো ইউনিভাৰ্চেল কৰি পেলাইছে, আৰু তেতিয়া মই ভাবো যে নাম্বাৰ অফ বেনিফিচিয়াৰী উইল অলসো ইনক্ৰিজ। আজি যি নহওক আমাৰ এই যে আমি বিস্তাৰিত অটল অমৃত অভিযান আনিলো, ইয়াৰ ফলত ICU পেচেণ্ট বা গোটেইবিলাকক লৈ মই ভাবো যে নাম্বাৰ অফ বেনিফিচিয়াৰী উইল ডাবল, আজি যি আমি কৰি আছো আৰু মানুহক স্পৰ্শ কৰিব। আপোনালোকৰ কিবা ইয়াৰ ওপৰত যদি জানিব আছে আপোনালোকে সুধিব পাৰে।
চাওক আমি পেচেণ্ট গভৰ্ণমেণ্ট হস্পিটেলত বেছিকৈ আহিছে ৰিয়েক্টটো কৰি যেতিয়া আমি গম পাওঁ যে আমাক ICU আৰু লাগে বনাবৰ কাৰণে এবছৰ